গৈছে সমগ্ৰ অসম। নৃত্যশিল্পীক অপমান কৰাৰ বিৰুদ্ধে গৰৈমাৰী কুন্তলীত বিভিন্ন সংগঠনৰ তীব্ৰ প্ৰতিবাদ। যোৱা 7 জুনৰ ঈদৰ গইনালৈ কেইজনমান উন্মাদ যুৱকে অনুষ্ঠিত কৰা চিত্ৰহাৰ প্ৰদৰ্শনীত নৃত্যশিল্পীসকলক অপমান কৰাক কেন্দ্ৰ কৰি সমগ্ৰ অসমতে প্ৰতিবাদৰ জুই উমি জ্বলি থকাৰ সময়তে আজি দক্ষিণ কামৰূপৰ গৰৈমাৰী কুন্তলীত বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে আজি আবেলি গৰৈমাৰী দক্ষিণ কামৰূপৰ জিলা আমচু পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ কৰ্মকৰ্তাসকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে গৰৈমাৰী বজাৰৰ পৰা এক বৃহৎ প্ৰতিবাদী ৰেলী উলিয়াই গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত সামৰণি মাৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদীসকলে নৃত্যশিল্পীসকলক অপমান অপদস্থ কৰা নচলিব, দোষীক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰক, নিৰ্দোষী লোকক হাৰাশাস্তি কৰা নচলিব আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে গৰৈমাৰীৰ আকাশ বতাহ। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত আমচু আৰু পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ কৰ্মকৰ্তাসকলে শান্তি শৃংখলা অটুট ৰখাৰ উপৰিও ঘটনাৰ লগত জড়িত মূল অভিযুক্তক আটক কৰি দোষীক উপযুক্ত শাস্তিৰ দাবীত চক্ৰ বিষয়াৰ জৰিয়তে কামৰূপ জিলা আৰক্ষী অধীক্ষকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ইতিমধ্যে ঘটনাৰ লগত জড়িত থকা 6জনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানেও ঘটনাৰ লগত জড়িত বহু কেইজন অপৰাধী মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে, যাৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে গৰৈমাৰী কুন্তলী অঞ্চলত অব্যাহত আছে বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ। বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে ছয়গাঁও সমষ্টিৰ দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰী অঞ্চলৰ আচলপাৰা গাঁৱত কিছুমান উদণ্ড যুৱকে চিত্ৰহাৰ ডিস্কো ধামাকাৰ নামত যি অশ্লীল নাবুদ নাচৰুত একদম জঘন্যতম কাণ্ড কৰিলে, এই কাণ্ডক প্ৰথমতে আমি গৰিহণা দিছোঁ আৰু ইয়াৰ লগতে আমি অসম চৰকাৰ, অসম আৰক্ষী তেওঁলোকক ভক্তি প্ৰদৰ্শনেৰে আজিৰ কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাওঁ তেখেতসকলে অতি সোনকালে যিবিলাক দোষীয়ে এই জঘন্য কাণ্ড কৰিছে, আমাৰ শিল্পী সমাজক লজ্জানত কৰিছে, গোটেই অসমবাসীক লজ্জানত কৰিছে, কোনো ধৰ্ম কোনো জাতি বিভেদ নাচাই এই দোষীসকলক উপযুক্ত শাস্তি দিয়াৰ কাৰণে আমি অসম চৰকাৰ আৰু অসম আৰক্ষীক দাবী উত্থাপন কৰিছোঁ। আনহাতে কুন্তলীত কামৰূপ জিলা আমচু আৰু যুৱ উন্নয়ন মঞ্চ, কামৰূপ জিলা সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আচলপাৰা কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কুন্তলী বজাৰৰ পৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ এক প্ৰতিবাদী সমদল উলিয়াই শিল্পী সমাজ জিন্দাবাদ, আচলপাৰা কাণ্ডৰ অপৰাধী গ্ৰেপ্তাৰ কৰক, শিল্পী সমাজক অপমান কৰা নচলিব, অসমীয়া জিন্দাবাদ, জয় অসমানী ধ্বনিৰে কুন্তলী অঞ্চলৰ আকাশ বতাহ কঁপাই তোলে। ইয়াৰ পিছতে কুন্তলী আৰক্ষী চকীৰ সন্মুখত উপস্থিত হৈ অনুষ্টুপীয়াকৈ এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। সভাত সংখ্যালঘু অঞ্চলত চলি থকা তীৰ যোৱা আৰু অসামাজিক কাৰ্যকলাপ বন্ধ কৰিবলৈ দাবী জনাই কামৰূপ জিলা আমচুই। এতিয়া চাওক, যোৱা 7 তাৰিখত কামৰূপ জিলাৰ অন্তৰ্গত আচলপাৰাত শিল্পী সমাজৰ ওপৰত যি অমানৱীয় কাৰ্য সংঘটিত কৰিলে, প্ৰথমে আমি দক্ষিণ কামৰূপ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন, কামৰূপ যুৱ মঞ্চ আৰু কামৰূপ দক্ষিণ কামৰূপ জিলা কৃষক ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। এতিয়া কথা হ'ল যে এতিয়া চাওক, বহুদিনৰ পৰা আমাৰ এই সংখ্যালঘু এৰিয়াত ঈদ হওক বা দেৱালী হওক, এই দেৱালী বা ঈদ উৎসৱৰ নামত কিছুমান দুষ্কৃতিকাৰীয়ে জুৱা খেল, তীৰ খেল আৰম্ভ কৰি যি এটা উশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছে, তাৰ বিৰুদ্ধে আমি বহুতবাৰ কামৰূপ জিলা প্ৰশাসনক তথা লোকেল ICOCক আমি বহুতবাৰ জ্ঞাত কৰিছোঁ, মেমৰেণ্ডাম দিছোঁ, কিন্তু আজিলৈকে এই সমস্যাৰ সমাধান হোৱা নাই। গতিকে আমি আজি আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলত যিখিনি দুষ্কৃতি কাৰ্য হৈ আছে, ইয়াত প্ৰত্যক্ষভাৱে হ'লেও পৰোক্ষভাৱে হ'লেও আমাৰ প্ৰশাসন জড়িত আছে, প্ৰশাসন কমপ্লিট জ্ঞাত। বাৰম্বাৰ আমি কৈ অহাৰ পিছতো এইখিনি তেওঁলোকে বন্ধ কৰিব পৰা নাই, যাৰ পৰিপক্ষত নাকি যোৱা 7 তাৰিখতে এই অমানৱীয় কাণ্ড সংঘটিত হ'ল, আৰু যাৰ কাৰণে আমাৰ এই গোটেই অসমত আজি আমাৰ এই জাতিটো লজ্জানিত হৈ আছে, সংখ্যালঘু জাতিটো লজ্জানিত হৈ আছে, গোটেই অসমৰ মানুহে আমাক ধিক্কাৰ দিছে। গতিকে আমি আজি আপোনালোকৰ জৰিয়তে আহ্বান জনাওঁ, অচিৰে যদি প্ৰশাসনে আমাৰ এই সংখ্যালঘু অঞ্চলত জুৱা, তীৰ, মদ বন্ধ নকৰে, তেতিয়াহ'লে আমি অনাগত দিনত ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। লগতে যুৱ উন্নয়ন মঞ্চ, কামৰূপ জিলা সমিতিয়ে দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তিৰ দাবী জনায়।
আমাৰ সমাজত সংগঠিত হোৱা প্ৰত্যেকটো অপসংস্কৃতিমূলক আৰু প্ৰত্যেকটো অনৈতিক কাৰ্যৰ বিৰুদ্ধে আমি বিগত দিনত মাত মাতি আহিছোঁ। আৰক্ষী প্ৰশাসনক আমি অৱগত কৰি আহিছোঁ। বিশেষকৈ বেজুৰখুটি তিনিআলি বজাৰ, হাচৰি চৌতাৰা নতুন বজাৰ, আচলপাৰা অলপ কেইদিন আগত সংগঠিত হোৱা সেই সোমবাৰীয়া বজাৰত বিশেষকৈ তীৰ, জুৱা আৰু অবৈধ আৰু বেআইনী লটাৰীৰ বিৰুদ্ধে আমি প্ৰশাসনক জনাইছোঁ। আমি এজাহাৰ দাখিল কৰিছোঁ, কিন্তু এতিয়ালৈকে প্ৰশাসনে তাৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। কৰায়ত্ব এতিয়ালৈকে কাকো কৰায়ত্ব কৰা নাই। দোষীক কোনো ধৰণৰ দৃষ্টান্তমূলক শাস্তি তেওঁলোকে দিয়া নাই, যাৰ কাৰণে এই 2-4জন মুষ্টিমেয় কুসংস্কৃতিমূলক ব্যক্তিৰ কাৰণে আজি আমাৰ গোটেই সমাজখন, গোটেই অঞ্চলখন আজি আমি লজ্জানত হ'ব লগা হৈছে। সমগ্ৰ অসমবাসীৰ ওচৰত আমাৰ সংখ্যালঘু জাতিটো আজি আমি নতশিৰ হ'ব লগা হৈছে। গতিকে আৰক্ষী প্ৰশাসনৰ লগতে মই মিডিয়াৰ জৰিয়তে সমগ্ৰ অসমবাসীক এটা কথাই মই অনুৰোধ জনাম যে এই আচলপাৰা কাণ্ডৰ লগতে এই অপসংস্কৃতিমূলক কাণ্ডক কোনো ধৰণৰ জাতীয় বা ধৰ্মীয় গোড়ামী হিচাপে ল'ব নালাগে, কাৰণ এয়া কোনো জাতীয় বা ধৰ্মীয় উৎসৱৰ নামত অনুষ্ঠিত হোৱা নাছিল। বিশেষকৈ আচলপাৰা কাণ্ডটো সংগঠিত কৰিছিল কেইজনমান মুষ্টিমেয় কালপিত ধুৰন্ধৰ কুচৰিত্ৰবান ব্যক্তিয়ে, আৰু সেই ব্যক্তিসকলৰ কোনো ধৰণৰ ক্লাবৰ নাম নাই, কোনো ধৰণৰ সংগঠনৰ নাম নাই, কোনো তেওঁলোকৰ বেনাৰ নাই। আৰু ঈদ আছিলে 5 তাৰিখত, এই ঘটনা সংঘটিত হৈছিল 7 তাৰিখত। আৰু এই বিষয়ে গৰৈমাৰী ৰাজহ চক্ৰৰ পৰা তেওঁলোকে অনুমতি বিচাৰি গৈছিল, কিন্তু তেওঁলোকে অনুমতি দিয়াৰ কাৰণে জৰখিমুলি আৰক্ষী চকীলৈ ভেৰিফিকেশ্যন পঠাইছিল। তেওঁলোকে ভেৰিফিকেশ্যন নকৰা পৰিপ্ৰেক্ষিতত এই ঘটনা সংঘটিত হ'ল। গতিকে মই ভাবোঁ প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে প্ৰশাসন ইয়াৰ লগত জড়িত আছে। অনতি পলমে দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহিব লাগে। শিল্পী সমাজৰ লগত যি অভদ্ৰামী আৰু যি অনৈতিক ব্যৱহাৰ হ'ল তাৰ কাৰণে আমি ক্ষমাপ্ৰাৰ্থী, আমি লজ্জানত। আৰু 2-4জন দোষীৰ কাৰণে যাতে সমগ্ৰ জাতিটোক কলংকিত নকৰে, সমগ্ৰ জাতিটোক যাতে অপমান অপবাদৰ জৰিয়তে জগৰীয়া নকৰে, তাৰ বাবে আমি সমগ্ৰ অসমবাসী তথা আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ। ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছোঁ জৰখিমুলি আৰক্ষী চকীত। আৰক্ষীয়ে কেইবাগৰাকীও ধুৰন্ধৰক কালপিতক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু আগন্তুক দিনত যিকোনো ইনভেষ্টিগেশ্যন, যিকোনো তদন্তৰ কাৰণে আমি কামৰূপ জিলা আমচু, কামৰূপ জিলা যুৱ উন্নয়ন মঞ্চ, কামৰূপ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি সদায় প্ৰস্তুত। আৰক্ষী প্ৰশাসনক আমি সহায় কৰাৰ কাৰণে, তদন্তত আমি তেওঁলোকক সহায় কৰাৰ কাৰণে আমি সদায় প্ৰস্তুত। উক্ত প্ৰতিবাদী কাৰ্যসূচীত গৰৈমাৰী ও সোণতলীৰ ভালেসংখ্যক কৰ্মকৰ্তা উপস্থিত থাকে। গৰৈমাৰীৰ পৰা সাইফুল ইছলামৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13 নৰ্থ ইষ্ট অসম।